oi dia মই কেনে চিন্তা কৰি নাই ভণ্টি মই ল'ৰা ছোৱালী কম্পিউটাৰ শিকাই কম টকা নাপাওঁ আৰে সেইখিনি টকাই মই খুৱাই মই দেখিব পাৰিম দেচোন আৰে সেইখিনি হিচাপ আছে আৰে মই তাক যেনেকৈ ৰাখোঁ তাই তাতে সন্তুষ্ট আরে অন্য নাই মোক পাগলৰ দৰে ভাল পায় আৰু পাগলৰ দৰে সপোন দেখে মোক আই তাৰ সেই পাত্ৰটো দেখিলে মোৰ ভয় কিবা দুগুণ বাঢ়ি আহে ভণ্টি আরে হঠাৎ যদি এনেকুৱা কিবা বিপদ আহে আৰে তেতিয়া মোৰ কি হ'ব আৰে অনন্যাৰ কি হ'ব ভণ্টি দাদাটো ভণ্টি মোৰ ভাল হৈ আমার বরফ খিনি আর আমার বিয়া হতে নয় মই তাই উত্তাল হয়ে দেখা পাবো ভক্তি মই তো স্থিরে থাকিব নোৱাৰা হৈ যাব মোৰ কিবা অশান্ত হৈ যায় আর তাই কবলি মতা ওরে না প্লিজ মোক ইমান মৰম নকৰিলে ঠান্ডা করার ব্যবস্থা কর ইয়াত ভাত খাবলৈ নাহিবি এতিয়া বাকী থাকিল টকাৰ কথা
মোৰ তাত হ'ব ভন্তি কৰিবতো লাগিবই তুমি কপালখন ৰঙা কৰিবলৈ তাইৰ কপালত তোৰ এটা সুদাবই লাগিব হৈ যাব দাদা চিন্তাই নকৰিবি দাদা মই যত্ন পূৰ্ণ হয় অন্ধবস্ত হয় এই কথাটো প্ৰমাণ কৰিবলৈ মই ভক্তবন্ধুকৰ মুখখন পিন্ধিবই লাগিব টেনচন নকৰিবি দাদা অন্তিম বিয়াখন তোৰ নামেৰে হ'ব আৰু এখন নাটকৰ সৃষ্টি নকৰিবি ভন্তি মই একো ভুল কৰা নাই ভন্তি মই যি কৰিছো এই ঘৰখনৰ সুখৰ কাৰণে কৰিছো তোৰ ভৱিষ্যতৰ সুখৰ কাৰণে কৰিছো আজি আই পিতাই যদি জীয়াই থাকিলেহেঁতেন মই তোৰ কাৰণে যি কৰিছো তাকেই কৰিলে কালিলৈ মালিনী দেৱীয়ে গাড়ী পঠিয়াব সেই গাড়ীখনত উঠি তই বজাৰ কৰিবলৈ যাবি তোৰ বিয়াৰ বজাৰ তোৰ বিয়াৰ বজাৰ